সত্ৰাধিকাৰজনৰ জুবিন দালৈ দিয়া সেই অভিশাপ আমাৰ পাৰ্ট অফ লাইফ জুবিন দা। আমি জুবিন দাক লৈ কেতিয়াও তেনেকৈ ভাবিবই নোৱাৰোঁ। কেইদিনমান আগতে হৈ যোৱা এটি বিহুৰ অনুষ্ঠানত ষ্টেজত জুবিন দাই কোৱা কিছু কথা, সেই কথাবোৰে সৃষ্টি কৰা বিতৰ্ক, তাৰ পাছত জুবিন দাই খোজা ক্ষমা আৰু ক্ষমা খোজাৰ পাছতো এগৰাকী সত্ৰাধিকাৰে জুবিন দাক কোৱা কটু মন্তব্য তথা জুবিন দালৈ দিয়া অভিশাপ যে তেওঁ দুৰাৰোগ্য ৰোগ হ'ব, তথা সেই অনুষ্ঠানটোত জুবিন দাই বুদ্ধিজিমৰ ওপৰত তথা প্ৰভু ঈশ্বৰৰ জড়িত যি কথা কৈছিলে, যি মন্তব্য আগবঢ়াইছিলে, এই সকলোখিনি চাই মেলি আচলতে এই ভিডিঅ'টোৰ জন্ম হ'ল। এই ভিডিঅ'টোত মই আজি আপোনালোকৰ লগত বুদ্ধিজিমৰ কথা, অদ্বৈতবাদৰ কথা তথা মূৰ্তি পূজাৰ কথা আলোচনা কৰিম সংক্ষেপে। বুদ্ধিজিমত ভগৱান এজনেই, তেওঁ সৰ্বশক্তিমান, অমনিপটেণ্ট, এনেধৰণৰ কোনো ধাৰণা নাই। বুদ্ধিজিমত এই গছজোপাতো ভগৱান থাকে, নদীখনতো ভগৱান থাকে, এই পৃথিৱীৰ তলিতো ভগৱান থাকে, কিন্তু সেই ভগৱান জন্ম মৃত্যুৰ চাইকেলত ঘূৰি থাকে। আৰু বুদ্ধিজিমৰ চূড়ান্ত লক্ষ্য হৈছে, চূড়ান্ত প্ৰাপ্তি হৈছে নিৰ্বাণা। নিৰ্বাণা মানে হৈছে জীৱনৰ যি উচ্চতম লক্ষ্য, সেয়া জন্ম মৃত্যুৰ চক্ৰৰ পৰা মুক্তি পায় তথা যাতনৰ পৰা মুক্তি পাই লাভ কৰিব পাৰি। অৰ্থাৎ বুদ্ধিজিমত নিৰ্বাণাই হৈছে উচ্চতম লক্ষ্য, উচ্চতম প্ৰাপ্তি, য'ত নেকি কোনো জন্ম মৃত্যুৰ চক্ৰ নাথাকে, য'ত নেকি কোনো যাতনা নাথাকে। বুদ্ধিজিমে চাইকলজিৰ লগতো অভাৰলেপ কৰে, কাৰণ বুদ্ধিজিমত যিহেতু অমনিপটেণ্ট, এজনেই ভগৱান, সৰ্বশক্তিমান ভগৱান, এনেধৰণৰ কোনো কনচেপ্ট নাই। বুদ্ধিজিমে তাৰ পৰিৱৰ্তে আত্মনিৰ্ভৰতা, দায়িত্ববোধ তথা মেডিটেশ্যনৰ জৰিয়তে এনলাইটমেণ্ট প্ৰেক্টিছ কৰা, মাইণ্ডফুলনেছ প্ৰেক্টিছ কৰা তথা নৈতিকতাৰে জীয়াই থকাৰ কথা বুদ্ধিজিমে কয়। আৰু এই বুদ্ধিজিমৰ নিৰ্বাণাৰ যিটো কনচেপ্ট, অৰ্থাৎ বুদ্ধিজিমৰ চূড়ান্ত প্ৰাপ্তি নিৰ্বাণা, ইয়াৰ ওপৰত যদি মই আৰু কেইটামান কথা সংযোগ কৰোঁ, তেতিয়াহ'লে ক'ব পাৰি যে এই নিৰ্বাণা পোৱা মানে সেই মানুহজনৰ কোনো আসক্তি নাথাকিব, একো বস্তুৰ প্ৰতি একোৰে প্ৰতি ঘৃণা নাথাকিব, না অজ্ঞানতা থাকিব তেওঁৰ মনত, না তেওঁৰ মনত অশান্তি থাকিব। আৰু যেতিয়া কোনো বস্তুৰ প্ৰতি আসক্তিয়ে নাথাকে, তেতিয়া কি চাইকেল, কি গাড়ী, কি ঘৰ, কি মাটি। গতিকে বুদ্ধিজিমে নিৰ্বাণাৰ দিশত মানুহক যোৱাটো বিচাৰে, অথবা যিসকল বুদ্ধিষ্ট তেওঁলোকৰ জীৱনৰ চৰম লক্ষ্য হৈছে নিৰ্বাণা পোৱা। এইখিনি হৈছে বুদ্ধিজিমে কোৱা কথা। এতিয়া যদি আজিৰ পৰা 1200 বছৰ আগতে জন্ম হোৱা আদি শংকৰাচাৰ্যই যি অদ্বৈতবাদ বেদান্তৰ দৰ্শন আনিছিলে, দৰ্শনৰ কথা কৈছিলে অদ্বৈতবাদ বেদান্তৰ, সেই দৰ্শন মতে যদি ক'বলৈ যাওঁ, তেতিয়াহ'লে আত্মা আৰু পৰমাত্মা ভিন্ন নহয়। অৰ্থাৎ দ্বৈত নহয়, বেলেগ বেলেগ নহয়, অদ্বৈত। আত্মা আৰু পৰমাত্মা একেলগে মিলিত হয়, একেই। এয়াই হৈছে অদ্বৈতবাদ বেদান্ত। আৰু এই অদ্বৈতবাদ বেদান্ত মতে আত্মা আৰু পৰমাত্মা এতিয়াই মিলিত হয় যেতিয়া মানুহজনৰ কোনো বস্তুৰ প্ৰতি আসক্তি নাথাকে, ঘৃণা নাথাকে, অজ্ঞানতা নাথাকে, অশান্তি নাথাকে, মনত অহংকাৰ নাথাকে, লোভ নাথাকে, কাম নাথাকে, ক্ৰোধ নাথাকে। তেতিয়াই আত্মা আৰু পৰমাত্মা মিলিত হয়, আৰু তেতিয়াই সেই নন ডুৱেলিটিৰ অনুভৱ হয়। আৰু এই অদ্বৈতবাদ বেদান্তৰ কথাই আদি শংকৰাচাৰ্যই কৈছিলে। আৰু এয়াও এটা বহুত ডাঙৰ সাগৰসম দৰ্শন আচলতে, যাৰ ওপৰত ভিন্নজনে বহুত বেছি অধ্যয়ন কৰিছে। তেওঁলোকে এই বিষয়ে বহুত বেছি জ্ঞাত, বহুত বেছি অনুভৱী তেওঁলোক। আহম ব্ৰহ্মাস্মি অদ্বৈতবাদৰ এইটো কি কনচেপ্ট, যিটোৱে নেকি বুজায় দ্য ইউনিটি অফ দ্য ইণ্ডিভিজুৱেল চেল্ফ, মানে আত্মা উইথ দ্য আল্টিমেট ৰিয়েলিটি, মানে ব্ৰহ্মা। অৰ্থাৎ আত্মাৰ লগত এই ব্ৰহ্মাৰ যিটো ইউনিটি, যিটো একক, সেইটোৱে বুজাইছে আহম ব্ৰহ্মাস্মিৰ জৰিয়তে। সেই কোৱা হয় যেতিয়া কোনোৱে পৰম জ্ঞান পাইছে, তেওঁ কৈ উঠে আহম ব্ৰহ্মাস্মি। এই বৈকৱিক পৃথিৱীখনত আমি মানুহবোৰে যেতিয়া জীয়াই যাওঁ, ৰাতিপুৱাৰ পৰা ৰাতিলৈ, আমাৰতো সকলোৰে কম বেছি পৰিমাণে ইচ্ছা, আশা, আকাংক্ষা, খং, অভিমান, অহংকাৰ থাকিব। আৰু তাৰ ফলতে ডুৱেলিটিৰ অনুভৱ আমি বেছিকৈ কৰোঁ। যাৰ এইবোৰ কম হয়, তেওঁ ডুৱেলিটিৰ অনুভৱটো কমকৈ কৰে। কিন্তু এজন মানুহ যেতিয়া গভীৰ টোপনিত থাকে, তেতিয়া কিন্তু তেওঁ সম্পূৰ্ণৰূপে অদ্বৈত হৈ পৰে। তেওঁ সেই সময়ত আত্মা আৰু পৰমাত্মাৰ সেই মিলি যোৱা সেই ক্ষণটোত থাকে, যেতিয়া তেওঁ গভীৰ টোপনিত থাকে। সেইখিনি সময়ত সকলো নিউট্ৰেল হৈ যায়, সকলো নিষ্ক্ৰিয় হৈ পৰে। আন এভাগ দৰ্শনৰ কথা আপোনালোকৰ লগত যে মই প্ৰকাশ কৰিম বুলি ভাবিছিলোঁ, সেয়া হৈছে মূৰ্তি পূজাৰ দৰ্শন, যাৰ দ্বাৰা ঈশ্বৰৰ প্ৰতিমূৰ্তি আমি প্ৰতিষ্ঠা কৰি ঈশ্বৰৰ উপাসনা কৰোঁ, ঈশ্বৰৰ গুণানুকীৰ্তন কৰোঁ, আৰু সেই গুণেৰে নিজৰ জীৱন উদ্বুদ্ধ কৰিবলৈ চেষ্টা কৰোঁ। ঈশ্বৰৰ প্ৰতিমূৰ্তি স্থাপন কৰি ঈশ্বৰৰ আৰাধনা, অৰ্পণ আৰু পূজাৰ দ্বাৰা আমি ইষ্ট দেৱতাৰ ওচৰত আত্মসমৰ্পণৰ ভাৱ প্ৰকাশ কৰোঁ, ঈশ্বৰৰ দিব্যতাৰ ওচৰত নতশিৰ হওঁ। এইদৰে বিভিন্ন মতবাদৰ অনুসৰি সেই মতবাদক বিশ্বাস কৰি বিভিন্নজন মানুহে বৈপৰীত্যৰ মাজতো এক হৈ ঈশ্বৰক আৰাধনা কৰিছে, আৰু তাৰ জৰিয়তে নিজৰ জীৱনৰ যাতনাসমূহ ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰি নিজৰ জীৱনক মহাজীৱন কৰিবৰ কাৰণে অনবৰতে অগ্ৰসৰ হৈছে ঈশ্বৰৰ দিশত। এই ধৰা হৈছে ভিন্ন ধৰ্ম আৰু সেই ধৰ্মৰ লগত জড়িত ভিন্ন বিশ্বাসেৰে পৰিপূৰ্ণ। এটি মতবাদক সঠিকভাৱে বুজি লোৱাৰ পাছত, অনুভৱ কৰাৰ পাছত কোনেও আৰু এনেকৈ নকয় যে মোৰটোৱে শুদ্ধ, আনৰটো ভুল। কাৰণ আপুনি আৰু তেতিয়া আপুনি হৈ নাথাকে, মই আৰু তেতিয়া মই হৈ নাথাকোঁ। কাৰণ আমাৰ মাজত না আসক্তি থাকিব, না ইচ্ছা থাকিব, না আকাংক্ষা থাকিব, না খং থাকিব, না অভিমান থাকিব, না কিবা বস্তুৰ প্ৰতি ঘৃণা থাকিব, একো নাথাকে। আমি হৈ পৰিম নিউট্ৰেল। তেতিয়া আমি নিজৰ নিজৰ বিশ্বাসেৰে নিজে যিটো ভাবোঁ সেইটোকে আমি উচ্চতম বুলিও ভাবিব নালাগে, কিন্তু আমি সেইটোৰ লগত একাত্ম হ'বৰ কাৰণে অহৰহ চেষ্টা কৰিব লাগে। আমি যি ধৰণেৰে ঈশ্বৰক আৰাধনা কৰোঁ, যি ধৰণেৰে আমি ঈশ্বৰক বিশ্বাস কৰোঁ, সেইটোৰ লগতে আমি
কানেক্টেড হৈ থাকি আচলতে আমি নিজৰ জীৱনটোক মহাজীৱন কৰিবৰ কাৰণে সদায় চেষ্টা কৰিব লাগে, সততাৰে জীয়াই থাকিব লাগে। ইমানখিনিয়ে মই অনুভৱ কৰিলোঁ। বহুত বেছি ডিপ গুচি গ'লোঁ, মোৰে ৰিকভাৰ হওঁতে সময় লাগিব চাগে। জুবিন দাই সেইদিনা ষ্টেজত কোৱা কথাখিনি, তাৰ ফলত গোটেই অসম জুৰি সৃষ্টি হোৱা বিতৰ্ক, সত্ৰাধিকাৰজনৰ জুবিন দালৈ দিয়া সেই অভিশাপ, এয়া বাৰু মনত লাগি গৈছে, দুখ লাগিছে। বিশেষকৈ আমি জুবিন দাক লৈ কেতিয়াও তেনেকৈ ভাবিবই নোৱাৰোঁ। আৰু সেইদিনা তেনেকৈ শুনাৰ পিছতে কিবা মনটো জিকাৰ খাই গ'ল। তেনেকুৱা যাতে নহয় কেতিয়াও। জুবিন দা সদায় সুস্থ সবল হৈ থাকক, ভাল হৈ থাকক, সুন্দৰ কাম কৰি থাকক। এনে নহয় যে তেওঁ গানেই গাই থাকিব লাগিব, তেওঁকো জীৱনীৰ প্ৰয়োজন। কাৰণ তেখেতৰ লগত আমাৰ সৰু কালৰ পৰাই স্মৃতি জড়িত হৈ আছে। আমাৰ পাৰ্ট অফ লাইফ জুবিন দা। গতিকে কি ক'ম আৰু, জুবিন দাক যিয়ে হয়তো কেতিয়াবা অভিমানতে গালিও দি আছে, তেওঁলোকৰো হয়তো মোবাইলত জুবিন দাৰ গানি আছে, হয়তো দিনটোত এবাৰ দুবাৰ শুনিও। অভিমানতে হয়তো বহুতে ক'ব পাৰে, যি নহওক জুবিন দা আমাৰ সকলোৰে বহুত মৰমৰ। আৰু তেখেত সদায় সুস্থ সবল হৈ সুন্দৰকৈ অসমৰ বাবে কাম কৰি যাওক, সেয়াই বিচাৰিম। আৰু সেইদিনাৰ সেই বিতৰ্কৰ পাছতে আচলতে এনেকুৱা এটা ভিডিঅ' বনোৱাৰ কথা ভাবিলোঁ। আৰু তাৰেই ফলশ্ৰুতিত আপোনালোকৰ আগত আজি উপস্থাপন কৰিলোঁ এই ভিডিঅ'টি। ক'ৰবাত কিবা ভুল থাকিব পাৰে, ক্ষমা কৰি দিব। আৰু শ্ৰীকৃষ্ণৰ কথা অন্য এটা ভিডিঅ'লৈ ৰাখিলোঁ। ধন্যবাদ।